বহুত ভাল মানে মই ভাবিছোঁ যে নিৰ্বাচনলৈকে বৰ জইনিং হ'ব মানে এনেকুৱা হৈ আছে ডেইলি জইনিং বিভিন্ন দলৰ পৰা মানে আহি আছে মানে মানে অজস্ৰ বুলি ক'ব লাগিব আমি তেনেকুৱা আগত যিখিনি নিৰ্বাচন আমি মানে নিৰ্বাচনত আমি কিবা কৰিছিলোঁ ভাগ লৈছিলোঁ যেনেবা যোৱা BTC নিৰ্বাচন আমাৰ MP নিৰ্বাচন MLA নিৰ্বাচনত আমি তেনেকুৱা দেখা নাছিল এইবাৰ যে কি হৈছে BPF দলত মানে এনেকৈ আহিছে মই যেটো কৈছোঁ মানে আহি আছে ঘৰতো হয় মানে মিটিঙতো হয় জাগা হয় মানে আমি টাইমহে দিব পৰা নাই তেনেকুৱা হৈছে আজিও আমাৰ বহুত মিটিং আছে আৰু মিটিঙতো যোগদান আছে মানে বহুত আৰু মানে যদি কয় মানে BPF দলে এইবাৰ বহুত ভোটত বহুত মানে মাৰ্জিনত আমি জিতিব পাৰিম এতিয়াতো কংগ্ৰেছৰ পৰাও আহিছে BJPৰ পৰাও আহিছে UPPৰ পৰাও আহিছে তৃণমূলৰ পৰা আহিছে যিখিনি ইয়াত আমি দেখিছোঁ সবেই এতিয়া আহিছে মানে যেনেকৈ পানীয়ে বৈ আছে তেনেকৈ বৈ আছে আহি আছে একেবাৰে মানে আমিহে কেতিয়াবা থাকক বুলি কওঁ মানে আপনার বিরুদ্ধে আছে ইউপিপিএলৰ প্ৰাৰ্থী তিনিবাৰৰ মন্ত্ৰী কেবিনেট চন্দন বৰ্মা তেওঁ পৰাজিত হ'ব আজিৰ দিনলৈকে যদি এতিয়া যদি ভোট হয় আমি ক'ব পাৰোঁ আমি জিতিম 100% আমি জিতিম ইয়াত কোনো আমাৰ মানে বিপৰীত যিটো মানে কেণ্ডিডেট দিছে UPPলৈ হওক বা কিবাই হওক কেতিয়াও জিতিব নোৱাৰে আমাৰ জিতাটো কাথাং কাৰণ ৰাইজে কৈ আছে না আপোনালোকে য'তে ত'তে নাযাওঁ আপোনালোকে সোধক মানে কোনে জিতিব ভোট কাক দিব তো আমি আমাৰ এছেছমেণ্ট কোৱা নাই মই নিজৰ এছেছমেণ্ট কোৱা নাই আমি বহুত জাগা ঘূৰিছোঁ মিটিং কৰি আছোঁ সকলোৱে কয় যে আপুনি জিতিব 100% জিতিব আপোনালোকে নিশ্চিত মনে থাকক সেইটো কৈ আছে